জগদুৱাৰত এখন ধুনীয়া নতুন ৰেষ্টুৰেণ্ট ফুড ফুজন বস্তু আপুনি বেলেগত 150 টকাত খাবলৈ পায় ইয়াত আপুনি 70 টকাত খাবলৈ হ'ব Smriti Priya এয়া আবেলিৰ কথা আবেলি আমি আজি গৈছিলোঁ জগদুৱাৰলৈ আৰু জগদুৱাৰতে আছে এখন ফুড ফুজন আসলতে আজি আমি আমাৰ ক্লথ বেংকৰে তিয়কতে এটি সৰু আলোচনা আছিলে আমি আলোচনা কৰি তাৰ পিছত আমাৰ সঞ্জয় যেহেতু আমাৰ ক্লথ বেংকৰে এগৰাকী মেম্বাৰ গতিকে সঞ্জয় এখন ৰেষ্টুৰেণ্ট আছে যিসকলে জানেই জগদুৱাৰত আৰু ইমান ধুনীয়াকৈ এখন ৰেষ্টুৰেণ্ট খুলিছে ভাবিলোঁ তাৰ ৰেষ্টুৰেণ্টতে আজি কিবা এটা আমি খাওঁ আৰু এইখিনি হৈ গৈছে আমাৰ সঞ্জয়ৰ দোকানৰ ওচৰৰ পাৰ্টনাৰ গতিকে মোৰো পাৰ্টনাৰ হৈ গ'ল তাহাঁতেও আমি গ'লে মানে আহিয়ে যায় এনেকৈ সঞ্জয় এজন একেবাৰে উদ্যমী যুৱক আৰু ইমান ধুনীয়াকৈ জগদুৱাৰত এখন পথৰ কাষতে ইমান ধুনীয়া এখন ৰেষ্টুৰেণ্ট খুলিছে সঁচাকৈয়ে তাৰ আচলতে এই পদক্ষেপক আমি শলাগ লৈছোঁ আৰু আমিও গৈছোঁ আৰু ইয়াত এটা মানে ৰিজনেবল প্ৰাইচত বস্তুবিলাক পাব আপোনালোকে খাদ্য সামগ্ৰীবিলাক খাবলৈ পাব আৰু ইমান ধুনীয়া টেষ্টি হৈছে মানে আমিও টেষ্ট কৰি চাইছোঁ আৰু আগতেও ইয়াত খাইছোঁ গতিকে আপোনালোক আহিব পাৰে যিহেতু জগদুৱাৰৰ কাষতে আছে CKB কলেজৰ ওচৰতে আপোনালোকে ইয়ালৈ আহিব আৰু ইয়াত আচলতে খুব ধুনীয়া এটা মানে তেওঁলোকে ৰান্ধে আৰু আমি ৰিভিউ ল'ম কেনেকুৱা আচলতে ইয়াত হৈছে খাবলৈ কেনেকুৱা টেষ্টি হৈছে নে নাই অকণমান ৰিভিউটো লৈ লওঁ ৰিটাৰ্ণ এটা হ'ব ৰিভিউটো অকণমান দি দিয়ক আজি সঞ্জয়ৰ আমাৰ ৰেষ্টুৰেণ্টত সঞ্জয় ৰেষ্টুৰেণ্টৰ মূল কথাটো হৈ গ'ল যে এফৰ্ডেবল প্ৰাইচ আৰু খানাটো যথেষ্ট ভাল ইয়াত যদি কোনোবা আহে আপোনালোকে ইয়াৰে যিটো চিকেন লেগ পিচ হয় সেইটো খাব পাৰে আৰু বিশেষ বুলিবলৈ ক'লে বিৰিয়ানীটো মই এদিন খাইছিলোঁ ভাল পালোঁ গতিকে এইকেইটা বস্তু ট্ৰাই কৰিব পাৰে আমি আজিও সেই চিকেন লেগ পিচেই খালোঁ আৰু ম'ম' খালোঁ ঠাণ্ডা বতৰত ভাল বনাইছে ইয়াত চাটনিটোও ভাল আৰু চুপটোতো ক'বই নালাগে বঢ়িয়া আহিব পাৰে এইফালে আছে কোৱা তুমি কৈ দিয়া মজা কেনেকুৱা লাগিলে মই আটাইতকৈ ভাল পাওঁ ইয়াৰ চুপটো আগতেও খাইছোঁ আৰু লেগ পিচটো মজা লাগিলে আৰু সঞ্জয় চুপ অকণমান আমাৰ সঞ্জয় কোৱা তোমাৰ ৰেষ্টুৰেণ্টখনৰ কথা কৈ দিয়া কি পাব স্পেচিয়েলি চাওমিন ৰোল বাৰ্গাৰ স্যান্ডউইচ লেগ উইংছ মানে সব পাব আৰু গোটেইখিনি পোৱা যাব ফাষ্ট ফুড আইটেম স্পেচিয়েল কি বিশেষভাৱে মানে ৰোল আৰু বাৰ্গাৰ বিশেষ এইটো হৈছে এখন সঞ্জয় ৰেষ্টুৰেণ্ট আৰু লোকেশ্যনটো দি দিয়া জগদুৱাৰত নিয়ালি মৰ্ণিং 10টাৰ পৰা ৰাতি 10টালৈকে আহিব ফুড ফিউজন নামটো মেইনটো কথাটো এনেকুৱা মানে যিটো বস্তু আপুনি বেলেগত 150 টকাত খাবলৈ পায় ইয়াত আপুনি 70 টকাত খাবলৈ হ'ব আৰু এটা বেটাৰ টেষ্ট পাব এইটো মই গেৰাণ্টি লৈছোঁ দেই গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ' আৰু ইয়াত ভিতৰতো বহিব পৰা স্পেচ আছে বাহিৰতো বহিব পাৰে বাহিৰত এনেধৰণেৰে বহি এটা ধুনীয়া পৰিৱেশ মানে এডোখৰত হয় আৰু আপোনালোকে লগৰ ল'ৰা ছোৱালীৰ লগত বাৰু যাৰে লগত আহে পৰিয়ালৰ লগত মুঠতে আহিব পাৰে জগদুৱাৰতে আছে গতিকে আপোনালোকে লোকেশ্যনটো গম পালেই আহিব দেই ফুড ফুজনলৈ